এযোৰ চেমি পাত যোৰা এইটো বডিটো হ'ব হট পিংক বা ৰাণী পিংক আৰু আঁচলটো হ'ব পাৰ্পল কালাৰ ইয়াত এনেকুৱা ডিফাৰেণ্টকৈ খুব ধুনীয়াকৈ কৰা হৈছে কলচি টাইপৰ ডিজাইনত আৰু ইয়াত চিলভাৰ গুণা ৱৰ্ক গল্ডেন গুণা ৱৰ্ক ওপৰৰখিনি মই অকণমান খুলি দেখাই দিছোঁ কাপোৰযোৰ খুবেই পচন্দ লগা এযোৰ কাপোৰ চাব একদম পিয়ৰ পাটৰ কাপোৰৰ দৰে লাগিছে দেখিবলৈ খুলি দেখাইছোঁ এইবোৰ পিন্ধি আপুনি বিয়া সবাহলৈ যাওক বা যিকোনো উৎসৱতে পিন্ধি যাওক পাটৰ বুলি ভাবিব সকলোৱে এয়া চাওক গোটেই চাদৰখন তেনেকুৱাকৈ এয়া প্ৰথম এক লাইন ডাঙৰ বুটা গোটেই গাত তেনেকুৱা সৰু বুটা দি কৰা হৈছে এয়া চাওকচোন কিমান ধুনীয়া পিয়ৰ পাটৰ দৰে লাগিছে এখন গোটেইখন চাদৰ আৰু এইকেইটা হ'ব ছাইড পটি পাৰ্পল কালাৰৰ আৰু এইখন হ'ব মেখেলাখনৰ ওপৰলৈকে বুটা সৰু বুটা তলত এক লাইন ডাঙৰ বুটা এইখিনি মেখেলাৰ তলৰ পৰ্চন আৰু এইটো হ'ব ব্লাউজ পিচ পাৰ্পল কালাৰত হাতত পতি আছে খুব ধুনীয়া যোৰা কম্বিনেশ্যনটো চাওক ল'ব পাৰিব